অসুবিধা নাই। আচ্ছা, আসসালামু আলাইকুম। আচ্ছা হুজুর, আপোনাক দেখা গৈছে ইয়াত আপুনি বহুত যুৱক বা ৰাইজ লৈ ইয়াত গোট খাইছে। ইমান ৰাতি আপোনালোকে ইয়াত গোট খোৱাৰ উদ্দেশ্যটো বা কি? আমার এইটোই উদ্দেশ্য। আমার ঈদগাহটো 2019 চনত স্থাপিত হয়েছিল। বিগত 2টা বছর লকডাউনের কারণে আমি ঈদগাহত নমাজ পড়িব পৰা নাই। এইটো বছৰত যেহেতু লকডাউন নাই, আমি নমাজ পড়িম বুলি আমার কমিটিয়ে সাব্যস্ত কৰিছে। সেইকাৰণে আমি যুৱকসকলক লৈ আমার ঈদগাহটো সজাই পৰাই তোলা হৈছে। অহাকালি ইনশাআল্লাহ 8:30 ঈদৰ নামাজ অনুষ্ঠিত হ'ব। সকলো ৰাইজক মই অনুৰোধ জনাম যে প্ৰত্যেক ৰাইজে যাতে সময়মতে আহি ঈদগাহত যাতে নমাজ পঢ়ে। বিগত 30টা দিন আমি আল্লাহৰ হুকুম ৰোজা ৰাখিছোঁ, তাৰাবি কৰিছোঁ, ইফতাৰ কৰিছোঁ, চেহেৰি কৰিছোঁ, আৰু যিমান আমি ইবাদত কৰিছোঁ কৈছোঁ ইবাদতৰ বদলা আল্লাহ পাকে ঈদগাহত দান কৰিব, আৰু আল্লাহ পাকে প্ৰত্যেক বান্দাৰ জাজাই খাইৰ ঈদগাহত দান কৰিব। মই প্ৰত্যেক ৰাইজক অনুৰোধ কৰোঁ যে প্ৰত্যেকে যাতে সময়মতে ঈদগাহত আহি নমাজ পঢ়ি নিজৰ দুনিয়া এবং আখেৰাতৰ নেকনামি হাসিল কৰে। ঠিক আছে, এতিয়া আমি ভাবিছোঁ আমাৰ প্ৰশ্নটো হ'ল যে এই যে সজাই কৰি তুলি লোৱা এই ঈদগাহখন বৰ্তমান এটা ভালে মানে এটা খৰচৰ বাজেট আহিছে। এই খৰচবিলাক আপোনালোকে ক'ৰ পৰা কেনেকৈ কিভাৱে কৰিলে অতি কম সময়ৰ ভিতৰত? এইটো আজি আৰম্ভ হৈছে। আমাৰ ৰাতিপুৱাৰ পৰাই আমি মেহনত কৰিছোঁ। যুৱকসকলৰ লগত প্ৰত্যেক নিজে নিজে পইচা দিছে আৰু সময় দিছে আৰু মহল্লাত মেহনত কৰিছে। প্ৰত্যেক ৰাইজে অন্তৰ খুলি দান কৰিছে এই ঈদগাহটো সজাই পৰাই তোলাৰ কাৰণে। আমাৰ সমাজৰ টুবুকি গ্ৰাণ্ট যি ঈদগাহ আছে, ঈদগাহৰ প্ৰত্যেক ৰাইজে ইয়াত নিজৰ জান মাল সময় প্ৰত্যেক ৰাইজে দিছে, প্ৰত্যেক যুৱকে দিছে। মোৰ ফালৰ পৰা মই প্ৰত্যেক যুৱকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আমাৰ ঈদগাহ কমিটি যিটো আছে তেওঁলোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেখা গৈছে যে ঈদগাহখন 2019 অৰ্থাৎ 2019 চনত স্থাপন হৈছে। জি, আজি মাত্ৰ 3টা বছৰ অতিক্ৰম কৰিছে, কিন্তু এই সময়খিনিৰ ভিতৰত ঈদগাহৰ বাউণ্ডাৰী বা যিটো লেণ্ড ডেভেলপমেণ্ট, মাটি পেলোৱা আৰু এই গেটসহ এনেকুৱা পৰ্যায়ৰ কিছুমান খৰচ, বহু টকাৰ বাজেটত খৰচ কৰা হৈছে। এইবিলাক কেনেধৰণৰ, ক'ৰ পৰা, কিভাৱে আপোনালোকে ইমান কম সময়ৰ ভিতৰত এইটো কৰিব পৰা সক্ষম হৈছে, এইটোৱে ক'ব নেকি? যেতিয়া আমাৰ মাটিটো যিটো পৰিয়ালে ধান কৰিলে, আব্দুল হাছিমৰ ল'ৰা ছোৱালীসকলে আমাক ঈদগাহৰ কাৰণে ওকফ কৰি দিলে, তেতিয়া আমাৰ ৰাইজে অন্তৰ খুলি দানটো কবুল কৰিলে। আৰু প্ৰত্যেক ৰাইজেই কমিটিৰ মানুহ যেতিয়া ৰাইজৰ ওচৰত গৈছে, প্ৰত্যেক মানুহে নিজৰ গাঁঠিৰ ধন দি বৰংগনি দি প্ৰায় 5-6 লাখ টকাৰ আউটফিলিঙৰ কাম কৰাইছে, আৰু বাউণ্ডাৰী ৱালটো পঞ্চায়তৰ দ্বাৰা কৰাই দিছে। গেটৰ কামটো আমাৰ ৰাইজৰ দ্বাৰা হৈছে, আৰু বাকী যিমানখিনি কাম হৈছে প্ৰত্যেক